Hello students, আজি তোমালোকৰ লগত ডিসকাস কৰিম chapter number 12 যেটো আছে উদ্ভিদৰ প্ৰজনন। এইটোৰ অনুশীলনী প্ৰশ্নোত্তৰখিনি আমি ডিসকাস কৰিম, তোমালোকে চাই যাবা। এতিয়া চোৱা 1 নম্বৰটো আছে খালি ঠাই পূৰ কৰা। উদ্ভিদৰ অংগজ অংশৰ পৰা এজোপা নতুন উদ্ভিদৰ সৃষ্টি হোৱাক দেশ বোলে। এটা উত্তৰটো হৈছে অংগজ প্ৰজনন। তাৰপিছত চোৱা খ নম্বৰ এপাহ ফুলত পুং বা স্ত্ৰীজনন যিকোনো এটা অংগ থাকিলে এনেকুৱা ফুলক দেশ বোলে। উত্তৰটো লিখিবা এক লিংগী বোলে। গ নম্বৰ একেধৰণৰ ফুল এপাহৰ পুংকেশৰৰ পৰাগৰেণু একেপাহ বা একেধৰণৰ আন এপাহৰ গৰ্ভমুণ্ডলৈ স্থানান্তৰিত হোৱাকে দেশ বুলি জনা যায়। উত্তৰটো হৈছে পৰাগযোগ বুলি জনা যায়। ঘ নম্বৰ পুং আৰু স্ত্ৰী জনন কোষৰ মিলনক দেশ বোলে। উত্তৰটো নিষেচন বোলে। উঙ নম্বৰ বীজৰ বিস্তাৰণ দেশ আৰু দেশৰ জৰিয়তে হয়। উত্তৰটো হ'ব পানী, বতাহ আৰু প্ৰাণীৰ জৰিয়তে হয়। এতিয়া আহিম 2 নম্বৰ অযৌন প্ৰজননৰ বিভিন্ন পদ্ধতিবোৰ বৰ্ণনা কৰাৰ লগতে উদাহৰণ দিয়া। উত্তৰটো লিখিবা অংগজ প্ৰজনন একেধৰণৰ অযৌন প্ৰজননত শিপা, কাণ্ড, পাত আৰু মুকুলৰ পৰা পোখা মেলি সৃষ্টি হয়। অংগজ মুকুলৰ পৰা নতুন উদ্ভিদৰ জন্ম হ'ব পাৰে। সপুষ্পক উদ্ভিদৰ অংগজ প্ৰজননৰ পদ্ধতিসমূহ হ'ল ৰাইজোম যেনে আদা, স্ফীতকণ্ড যেনে আলু, তুলকাণ্ড যেনে উল, ধাৰক যেনে মানিমুনি, পাতগজাৰ পাতৰ ডাৰিৰ পৰা ওলোৱা মুকুল। কিছুমান উদ্ভিদৰ শিপাই নতুন উদ্ভিদৰ জন্ম দিব পাৰে। মিঠা আলু, ডালিয়া ইয়াৰ উদাহৰণ। নিম্নমানৰ কিছুমান উদ্ভিদৰ বিভাজন, ৰেণু গঠন, মুকুলন আৰু খণ্ডন আদি প্ৰক্ৰিয়াৰ দ্বাৰা বংশবৃদ্ধি কৰে। শেলায়ে স্পেলিংটো ভুল হৈ আছে চাবা হা, তলব্য হ'ব। শেলায়ে বিভাজন প্ৰক্ৰিয়াৰ বংশবৃদ্ধি কৰিব পাৰে যেনে সৰ্পিল শেলাই। এইষ্টৰ মুকুলৰ দ্বাৰা প্ৰজনন হয়। কিছুমান শেলাইৰ খণ্ডন বা বিভাজন আৰু কিছুমাত্ৰা ভেঁকুৰৰ ৰেণুৰ দ্বাৰা বংশ বৃদ্ধি কৰে। বিভিন্ন ধৰণৰ কৃত্ৰিম পদ্ধতিৰে উদ্ভিদৰ অংগজ প্ৰজনন ঘটাব পাৰি। কলাকৰ্ষণ আৰু কলম পদ্ধতিৰে কৃত্ৰিম প্ৰজনন কৰা হয়। কলাকৰ্ষণত উদ্ভিদ দেহৰ কোনো কলা বা অংগৰ পৰা বহুতো উদ্ভিদৰ সৃষ্টি কৰিব পাৰি। কলম পদ্ধতিত সাধাৰণ কলম, যোৰা কলম, জাপা কলম, শাখা কলম আদিৰ দ্বাৰাই বংশ বৃদ্ধি কৰিব পাৰি। নেক্সট প্ৰশ্নটো আছে তোমালোকৰ অযৌন আৰু যৌন প্ৰজননৰ মাজত প্ৰধান পাৰ্থক্যসমূহ বৰ্ণনা কৰা। উত্তৰ লিখিবা তোমালোকে দুভাগ কৰি অযৌন আৰু যৌন প্ৰজননৰ মাজৰ পাৰ্থক্য এইটো তোমালোকে দুটা পাৰ্টত কৰিবা। মই যেনেকৈ কৰি দিছোঁ তেনেকৈ। অযৌন প্ৰজনন। অযৌন প্ৰজনন এটা প্ৰাণীৰ দ্বাৰা হয় সৰল প্ৰজনন প্ৰক্ৰিয়া। যৌন প্ৰজনন দুটা প্ৰাণী মতা আৰু মাইকীৰ সহযোগত যৌন প্ৰজনন হয় জটিল প্ৰক্ৰিয়া। কোনো ধৰণৰ জননকোষ সৃষ্টি নহয়। ইয়াতে যৌন প্ৰজননত পুং আৰু স্ত্ৰী জননকোষৰ সৃষ্টি হয়। ভিন্নতা দেখা নাযায় আৰু যৌন প্ৰজননত ভিন্নতা দেখা যায়। অযৌন প্ৰজননৰ খৰতকীয়া আৰু নিম্ন খাপৰ জীৱনত হয়। আৰু 4 নম্বৰ যৌন প্ৰজনন প্ৰক্ৰিয়া ধীৰ গতিত হয় আৰু উচ্চ স্তৰৰ জীৱৰ ক্ষেত্ৰত হয়। নেক্সট তোমালোকৰ প্ৰশ্নটো চোৱা এপাহ ফুলৰ প্ৰজনন অংশসমূহৰ চিত্ৰ অংকন কৰা। এতিয়া তোমালোকৰ কিতাপত থকা ফুল আছে, তোমালোকে চাবা কিতাপখনত, তাৰ পৰা তোমালোকে চিত্ৰটো অংকন কৰিবা যেনেধৰণে মই ইয়াতে অংকন কৰিছোঁ। তাৰপিছত তলতে ইয়াতে চিত্ৰ বুলি ফুলৰ বিভিন্ন অংশৰ তোমালোকে নামাকৰণ কৰি দিবা আৰু এক্সট্ৰাকৈ যিখিনি পৰাগধানী, পুংকেশৰ আৰু পুংজনন অংশ, গৰ্ভদণ্ড, গৰ্ভমুণ্ড, গৰ্ভাশয় এইখিনি মষ্ট ইম্পৰ্টেণ্ট। এইখিনি লাগিবই, তোমালোকে এইখিনি অংকন কৰিবই লাগিব, নহ'লে মাৰ্কছ নাপাবা। চ' এনেকৈ অংকন কৰি দিবা। নেক্সট তোমালোকৰ চোৱাচোন 9 নম্বৰ 1 নং স্তম্ভৰ লগত 2 নং স্তম্ভ মিলোৱা। ইয়াতে চাই যাবা, মই মিলাই দিছোঁ। 1 নম্বৰটো হ'ব ক নম্বৰটো মুকুল ইষ্ট, চকু আলু, বিভাজন সৰ্পিল শেলাই, পাখি কি হ'ব মেপল, ৰেণু পাউৰুটিত হোৱা ভেঁকুৰ,
আৰু এফালে গোলাপটো থাকি যাব এফালে মানে 5টা দিছে এফালে 6টা দিছে তাৰ কাৰণে এটা থাকি যাব 10 নম্বৰটো চোৱা শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিয়া এজোপা উদ্ভিদৰ প্ৰজনন অংগ হ'ল কি হ'ব উত্তৰটো ফুল পুং আৰু স্ত্ৰী জনন কোষৰ মিলনক কি বুলি কোৱা হয় উত্তৰ নিষেচন পুৰঠ ডিম্বাশয়ে গঠন কৰে ফল ৰেণুধাৰী উদ্ভিদ হ'ল উত্তৰটো হ'ব পাউৰুটি 19 নম্বৰটো পত্তিগজৰ প্ৰজনন ঘটোৱা অংগটো হ'ল উত্তৰ পাত চোৱাচোন দুটা এক্সট্ৰা প্ৰশ্ন আছে প্ৰাণীৰ চাহ অংগবোৰৰ নাম লিখা উত্তৰ প্ৰাণীৰ চাহ অংগবোৰ হ'ল হাওঁফাওঁ ছাল ফুল শ্বাসনলিকা বা বায়ুনলিকা 2 নম্বৰ কলম কৰা মানে কি উত্তৰ লিখিবা গছৰ ডাল কাটি মাটিত বংশবৃদ্ধি কৰা প্ৰক্ৰিয়া কলম কৰা বোলে